নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি মই আমাৰ ঘৰৰ ওচৰৰ মাটিডৰাত দেউতাই লগোৱা জিকা, ভেন্দি, লেচেৰা, পানীলাও কিমানো ডাঙৰ হৈছে তাকে চাই আছিলোঁ। তেনেতে দেউতাই ক'লে যে আজি সৰু মাছ কেইটামান আনিছোঁ, দুপৰীয়াৰ কাৰণে সেইকেইটাই বনা। ইমান গৰমত বনাব মন নাই, কিন্তু সৰু মাছ বুলি কোৱাৰ লগে লগে মনটো কিবা ভাল লাগি গ'ল। লগে লগে দৌৰি গ'লোঁ পাকঘৰলৈ বুলি। মাছকেইটা ধুই থৈছিলে দেউতাই, মই নিমখ হালধি সানি দিলোঁ আৰু সৰু মাছ বুলি কোৱাৰ লগে লগে আদাৰ পাতেৰে যিটো মাছ জাল দিয়া কয় সেইটো খাবলৈ মন গ'ল। গতিকে আদা পাত কেইটামান আনিলোঁ আৰু এইখন দেখিছে নহয় পটা, আৰু ইয়াতে পিছোঁ আমি। লগতে আনিলোঁ ভেদাইলতা, নৰসিংহ, মান ধনিয়া পাত, সকলোবোৰ মিক্স কৰি আৰু ৰস উলিয়াই ল'ম। বাৰীৰ জলকীয়া জোপাৰ পৰা কেইটামান কেঁচা জলকীয়া ছিঙি আনিলোঁ। ফ্ৰেছকৈ এনেকৈ ছিঙি আনি খোৱাৰ মজাই বেলেগ, আৰু গাঁৱৰ কথাই সুকীয়া, নহয় জানো? মাছকেইটা ভাজি ল'লোঁ। ভাজি লৈ ইয়াৰে আধাকেইটা কি কৰিম, টেঙাৰ সৰিয়হ দি চৰচৰি বনাম আৰু আধাকেইটা আদা পাতেৰে জাল দিয়া বনাম। নেমু এটা ছিঙি আনিলোঁ ঘৰৰে যিহেতু, আৰু ইয়াৰ ৰসখিনি উলিয়াই আনিলোঁ। কেৰাহীত তেল অকণ দি দুটা শুকান জলকীয়া দিলোঁ আৰু অকণমান বগা সৰিয়হ দি এই চেপি থোৱা টেঙাৰ ৰসখিনি ইয়াত দি দিলোঁ। উতলিবলৈ এৰি দিলোঁ আৰু সোৱাদ অনুযায়ী নিমখ হালধি দি দিলোঁ। সেইটো বাৰু সকলোৱে জানে, সকলোৱে বনাই, তথাপিও মই দেখাই দিছোঁ। এয়া লৈছোঁ আটা গুড়ি, পানীৰ লগত মিহলি কৰি লৈছোঁ, এইটো যাতে জোলখিনি অকণ ডাঠ হয়। উতল আহি গ'ল আৰু এয়া মাছখিনি ঢালি দিলোঁ, আৰু লগতে মিশ্ৰণখিনিও ঢালি দিলোঁ আৰু দি অকণমান সময় উতলিব লাগিব। এয়া হৈ গ'ল মাছৰ টেঙাৰ চৰচৰি। আৰু এইখিনি কি কওকচোন, সেই আদা পাতৰ ৰসখিনি। কেৰাহীত অকণ তেল দি এয়া পিঁয়াজ আৰু জলকীয়া দি দিলোঁ। দি এইখিনি অকণ ভাজি তাত নিমখ আৰু হালধি সোৱাদ অনুযায়ী দি আৰু অকণমান লৰাই তাত আদা পাতৰ আৰু গোটেই মিশ্ৰণখিনি দি দিলোঁ। দি মেলি এতিয়া ইয়াক অকণমান উতলাব লাগিব, আৰু উতল অহাৰ লগে লগে এয়া মাছখিনি দি দিলোঁ। তাৰপিছত আৰু অকণ উতলিবলৈ এৰি দিলোঁ। এইকেইটা যে দেখিছে, এইকেইটা আমাৰ কেৰাহীত থোৱাৰ কাৰণে দেউতাই বেতেৰে বনাই দিছে। এয়া হৈ গ'ল মাছৰ জাল দিয়া। বুট মগু কেইটামান সৰহকৈ আছিলে, গতিকে ভাবিলোঁ খাৰৰে আঞ্জা বনাওঁ। গতিকে কুকাৰত দি দিলোঁ বইল হ'বৰ কাৰণে, 3টামান চিটি মাৰি দি দিলোঁ। এয়া ধুনীয়াকৈ বইল হৈ গৈছে। কেৰাহীটো গৰম হ'ব দি জাষ্ট তেল অকণ দি তাত বুট মগুখিনি দি ভালকৈ ভাজি অকণমান তাত নিমখ হালধি দি তাত পানী দি দিলোঁ আৰু অকণমান ছ'ডা খাৰ দি দিলোঁ, যিহেতু কলৰ খাৰ শেষ হৈছে আমাৰ। এয়া ভালদৰে উতল অহাৰ পিছত সেয়া হৈ গ'ল খাৰৰ আঞ্জা। ইয়াত কেঁচা জলকীয়া দুটা কাটি দিছোঁ আৰু লাষ্টত অকণমান কেঁচা তেল দি দিলোঁ। এয়া হৈ গ'ল খাৰৰ আঞ্জা। পাকঘৰত সোমাই ইমান গৰম লাগিলে, ফেনেও কাম নকৰে, গতিকে বাৰীৰ ফালে ওলাই আহিলোঁ। ইয়াত গছ গছনি আছে যিহেতু ধুনীয়া ঠাণ্ডা পৰি থাকে। কেনে পালে ভিডিঅ' জনাব কমেণ্টত। আজিলৈ আহিছোঁ, কুশলে থাকক সকলোৱে, ধন্যবাদ।